স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো হ'ব গৈছে বহুত বেছি ধামাকাদাৰ। গোৱালপাৰাত প্ৰথমবাৰৰ কাৰণে আহিব পাপন দা আৰু পাপন দাৰ শ্ব' এনেই মই টিভি মোবাইলত দেখিছোঁ, বাট এনেকৈ লাইভ শ্ব' কেতিয়াও মই দেখি পোৱা নাই। তো আজি একদম সন্মুখৰ পৰা চাম আৰু পাপন দাক, আৰু আপোনালোকেও মোৰ লগতে ভিডিঅ'টো এনজয় কৰিব। আৰু আমাৰ এই মাটিয়াত 50তম যি সোণালী বৰ্ষ উদযাপনৰ 5 দিনীয়াকৈ কাৰ্যসূচীবিলাক আছিল, আৰু আজি শেষ দিন। বেয়াও লাগিছে মনটোত, ইমান দিনৰ পৰা মানে বিহু বুলি অলপমান উখল মাখল পৰিৱেশ এটা হৈ আছিল, আৰু আজি শেষ হ'ব। তো এতিয়া মই এনেকৈ মেখেলা চাদৰ পিন্ধি কিনে ৰেডি হৈ ওলালোঁ আৰু ফাইনেলি মানে পাপন দা আহি পাল এতিয়া আমাৰ মাজত। অলপ মানে পাপন দা এতিয়া কথা পাতি আছে, ষ্টেজত যাবই আৰু কিছু সময় পিছত। তেতিয়া মই ঘৰ আহিলোঁ আৰু বহুত বেছি এনজয় কৰিলোঁ। পাপন দাৰ শ্ব' বহুত বেছি ভাল লাগিল প্ৰথমবাৰৰ কাৰণে। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আজিলৈ বাই।